নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ফেচবুক পেজটো হৈছে সংগীতা বৰা আৰু ইউটিউব চেনেলটো হৈছে সংগীতা চিপছ মেকিং ফেক্টৰী আৰু সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজতে খুব ধুনীয়া ধুনীয়া কেইখনমান চাদৰ আৰু মোৰ ব্লগটো হৈছে একেবাৰে শ্বৰ্টকৈ কৰিম আজি যিহেতু মিনি ব্লগ আৰু আপোনালোকক দেখাইছোঁ। ফাৰ্ষ্ট চাদৰখন এইখন চাওক, খুব ধুনীয়া হ'ব, আহল বহল দীঘল, খুবেই ধুনীয়া এখন চাদৰ হয়। টচ মুগা পিয়'ৰ টচ হয়, ইয়াৰ সূতাখিনি চাব পাৰে আৰু এনেকুৱা চাদৰ যিহেতু বহুতে বিচাৰি আছিলে, গতিকে বোলো চাদৰকেইখন আহোঁতে আপোনালোকক বোলো ব্লগটো বনাই দেখাই দিওঁ বুলি আহিছোঁ। আৰু খুবেই ধুনীয়া ধুনীয়া মৰম লগা চাদৰ এয়া, আপোনালোকে খুব কম দামৰ ভিতৰতে আপোনালোকে ল'ব পাৰিব। গতিকে আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোলৈ হোৱাটছএপ কৰিব পাৰে। আৰু এখন আছে, এইখন খুবেই ধুনীয়া। এইখন বুলি নহয়, ইয়াৰে 5খন আছে, তাৰ আগত যিখিনি দেখাইছিল তাৰে 5খন আছে। তো আপোনালোকে দেৰি নকৰি সোনকালে বুকিং কৰি ল'ব। খুবেই ধুনীয়া দেখুৱাইনে বাৰু। এইখন চাদৰ চাওক, খুব ধুনীয়া হয় আৰু এই চাদৰখিনি আপোনালোকে যিকোনো মেখেলাৰ লগত পিন্ধিব পাৰে। মেখেলা আৰু ব্লাউজটো একেই আৰু ধৰক যিকোনো কাপোৰৰ লগত আপোনালোকে পিন্ধিব পাৰে। খুবেই ধুনীয়া মৰম লগা নহয়নে বাৰু। এইকেইখন চাদৰ খুব ধুনীয়া মৰম লগা চাদৰ হয় আৰু এই ফুলটো কোনে কাৰ প্ৰিয় জনাব। এই কালাৰটো খুব, মোৰ কিন্তু বিৰাট ভাল লাগে এই কালাৰটো আৰু আপোনালোকৰ কেনেকুৱা লাগে জনাব। নেক্সট আহিছোঁ এইখন চাওক, কোনে ভাল পাইছে জনাব দে। ইমান ধুনীয়া চাওকচোন, ফুলখিনি চাওক, খুব ধুনীয়া হয়। ফুলখিনি খুব ধুনীয়া হয়, আহল বহল দীঘল, আপোনালোকে ল'ব পাৰিব। একদম দেৰি নকৰি সোনকালে বুকিং কৰি লওক। চাওক খুবেই ধুনীয়া হয় আৰু এনেকুৱা যোৰা বহুতে যিহেতু বিচাৰি আছিলে আৰু এনেকুৱাখিনিও ষ্টক হৈ আছে। গতিকে আপোনালোকে দেৰি নকৰি সোনকালে বুকিং কৰি ল'ব। খুবেই ধুনীয়া যোৰা হয় এযোৰ, খুব কম দামৰ ভিতৰত আপোনালোকে ল'ব পাৰিব। গতিকে আজিলৈ আহিছোঁ, বাই।